মই ভাবিছোঁ সমাজৰ কাৰণে কিবা এটা যদি কৰিব পাৰোঁ তাতকৈ শান্তি একো নাই এতিয়া এনেকুৱা ল'ৰা ছোৱালী কিছুমান থাকে ন যাক বহুত সহায়ৰ প্ৰয়োজন হয় ধৰা পঢ়িব দিগদাৰ হয় কিন্তু খুব ব্ৰাইট হয় পঢ়াত গতিকে মই যদি তেওঁলোকক সহায় কৰোঁ ন তেওঁলোকৰ ভৱিষ্যতটো ভাল হ'ব সেইটোৱে আৰু কেইজনক পঢ়াই আছে আপুনি এতিয়া আমাৰ 55+ আছে ল'ৰা ছোৱালী 55+ আপুনি অকলে পঢ়াই আছে মই ফাণ্ডছ কাৰোৰ পৰা লোৱা নাই এতিয়ালৈকে আৰু মই বিচাৰোঁ সেইটো 100 হওক আৰু 100 পৰা 1000 হওক 1 লাখ হওক 1 লাখ ল'ৰা ছোৱালী মাক হোম ন বিয়া নোহোৱাকৈ আৰু কি লাগিম কি বিয়া নহয় নি আপুনি মানে আৰু এতিয়ালৈকেতো বিয়া হোৱা নাই ন হোৱা নাই বিয়া নোহোৱাকৈ ঠিকে আছে বিয়া হ'ম ভৱিষ্যতে কিয় নহ'ম বিয়া ন আপুনি যেনেকৈ কৈ দিলে ন মই মানে শুনিবলৈ বেলেগ লাগিলে সেইটো কাৰণে মই এইটো ক'লোঁ আচ্ছা নাই বিয়া হ'ম এই কুৱেশ্যনটো আপোনাক কৰে নে মানুহে কাৰণ ছোৱালী যেতিয়া বয়স বাঢ়ি আহে এটা সময়ত মানে এইটো চবেই এটা পিঞ্চ কৰে যে বিয়া নহনি আৰু কাৰ লগত হবি সোনকালে হ আৰু বিয়াখন কয় এনেকৈ বহুতে সুধিয়ে থাকে ফেমিলি ফাংচনটোতো যাবই নোৱাৰি অকল বিয়া কেতিয়া বুলি সোধে এনেকৈ সোধে আজিকালি কমেণ্টছো আহে বা বিয়া কেতিয়া আপোনাৰ খং উঠে নে কেতিয়াবা এইটো কুৱেশ্যন নুসুধে হাঁহি উঠে ভাল লাগে এইটো বিয়াটো নেচাৰেল প্ৰচেছ ন তোমাৰ সুধিবই আৰু ডাঙৰ হৈছো ন